হেল্ল' গাইজ, আপোনালোকক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম আপুনি আপোনাৰ ফেচবুক আইডিটো আপোনাৰ প্ৰফাইলটোত কোনে কোনে ভিজিট কৰিছে, আপোনাৰ প্ৰফাইল কোনে কোনে চেক কৰিছে তাৰ বিষয়ে আপুনি কেনেকৈ চাব পাৰিব। তাৰ কাৰণে আমি প্ৰথমতে ক্ৰমত যাব লাগিব। ক্ৰমত যোৱাৰ পিছত আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব লাগিব। ডেস্কটপ ছাইট কৰি লোৱাৰ পাছত ফেচবুকটো আপোনালোকৰ নিজৰ ফেচবুকটো লগ ইন কৰিব। ফেচবুকটো লগ ইন কৰাৰ পিছত এই ওপৰত আহি থকা ফেচবুক টেবটোত ক্লিক কৰি এই টেবটো কপি কৰি ল'ব। কপি কৰি লৈ আপোনালোকে নিউ টেবত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত মই স্ক্ৰীণত দেখাই দিয়া ধৰণে লিখিব লাগিব। লিখি পেলাই ইয়াত আপুনি কপি কৰা লিংকটো পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ আগত এই এম ডট থকা ঠাইত কাটি পেলাই www ডট লগাই দিব। লগাই দি আপোনালোকে গ্ৰ' কৰি দিব। গ্ৰ' কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত কিছুমান কোড লেংগুৱেজ দেখিবলৈ পাব। কোড লেংগুৱেজখিনি আপুনি ইয়াত গৈ ডেস্কটপ ছাইট কৰিব। ডেস্কটপ ছাইট কৰাৰ পিছত আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত ইয়াত আপুনি এটা অপশ্যন দেখিবলৈ পাব, ফাইণ্ড ইন পেজত ক্লিক কৰিব। ফাইণ্ড ইন পেজত ক্লিক কৰাৰ পিছত ইয়াত মই স্ক্ৰীণত দেখাই দিয়া ধৰণে টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰিলে ইয়াত আপুনি দেখিবলৈ পাব 50। এতিয়া বৰ্তমান মোৰ একাউণ্টটো 50টা মানুহে চাৰ্চ কৰিলে। তাৰপৰা আপুনি এই 50টোৰ ছাইডত থকা চিম্বলটোত আপ ডাউন দুটা চিম্বল আছে। চিম্বলটো ওপৰলৈ ক্লিক কৰাৰ পিছত দেখিবলৈ পাব ইয়াত আপোনালোকে তলত দেখিবলৈ পাব বাডি আই ডি বুলি আহিছে, আই ডি নাম্বাৰটো আহিছে। তাৰ ছাইডত ইউজাৰ আই ডি, তাৰপৰা প্ৰফাইল ইউজাৰ নেম বিদ্যুৎ বৰঠাকুৰ। মানে বৰ্তমান এই মাহত মোৰ একাউণ্টটো বিদ্যুৎ বৰঠাকুৰ নামৰ এজন মানুহে চাইছিলে। তাৰপৰা আপোনালোকে ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ ইয়াত দেখিবলৈ পাব বাডি আই ডি বুলি আহিব। তাৰপৰা ইয়াত দেখিব ধ্ৰুৱজ্যোতি গন্ত। মানে এইদৰে আপুনি আপোনাৰ নিজৰ প্ৰফাইলটো কোনে কোনে আপোনাৰ প্ৰফাইলত ভিজিট কৰিছে তাৰ বিষয়ে গম পাব। আপুনি যদি ভাবে তেওঁৰ প্ৰফাইলটো কোন হয় মানুহজন, তেতিয়া চাওঁ বুলি ভাবে, তেতিয়াহ'লে এই ইউজাৰ আই ডি বুলি যি আই ডিটো আছে এই আই ডিটো কপি কৰিব। কপি কৰি নিউ টেবত ক্লিক কৰিব। নিউ টেবত ক্লিক কৰি ফেচবুক টাইপ কৰি আপুনি কপি কৰা আই ডিটো ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ পিছত আপুনি অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ইয়াত আপুনি দেখিবলৈ পাব তেওঁৰ প্ৰফাইলটো খোল খাই যাব। দেখিবলৈ পাইছে এইটো মোৰ প্ৰফাইলটো চাৰ্চ কৰা মানুহ মোৰ প্ৰফাইলটোত ভিজিট কৰা মানুহজন আছিলে এইজন। থেংক ইউ। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।